तामुलपुर जिल्ला सिंनि बाङालिपारा हालामनि सुवाकपुराव 52थि दुर्गा फुजाया सानबानि हाबाफारिजों दिनैनिफ्राय जागायबाय। मख'नो गोनांदि दिनै फुंबिलि समाव जायगानि एमएलए जलेन दैमारिया फुजासालिनि गाहाय दरखंखौ बेखेवनानै होयो आरो गोहोनि बिगोमा दुर्गा देवीनि मुसुखा आरो मण्डपखौ बेखेवनानै होयो तामुलपुर जिल्ला बिजेपिनि गाहाय नेहाथारि करण छेत्रीया। गुबुन फारसेथिं दिनैनि सप्तमी सानाव गोबां सिबियारिफोरा लोब लोब बाहागो लाफैयो होनना फुजा सामलाय आफादा मिथिहोनायजों लोगोसे फुंबिलिनि हाबाफारिखौ मावफुंनानै होनाय तामुलपुर बियाबनि एमएलए जलेन दैमारि आरो तामुलपुर जिल्ला बिजेपिनि गाहाय नेहाथारि करण छेत्रीमोनखौ साबायखर बावो। বাঙালিপাৰা 57তম বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ সমিতিৰ তৰফৰ পৰা সমূহ বাঙালিপাৰা তথা অসমবাসীলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ সপ্তমীৰ কাৰ্যসূচীত পোনপ্ৰথমে আমাৰ মুখ্যদ্বাৰ উন্মোচন কৰিলেহি আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত জলেন দৈমাৰী ডাঙৰীয়া। সেই হিচাপতেই তেখেতক আমাৰ সমিতিৰ তৰফৰ পৰা বহুত কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ এই পূজাস্থলীত পদাৰ্পণ কৰিলেহি। তেখেতক আমি বাৰে বাৰে আমি সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ কাৰ্যসূচী আছিলে আমাৰ মণ্ডপ উন্মোচন আৰু বন্তি প্ৰজ্বলন। ইয়াৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত কરણ छेत्री ডাঙৰীয়াক। তেখেতেও ব্যস্ততাৰ মাজত আহি এই কাৰ্যভাগ আগবঢ়াই নি আমাক যি সহায় কৰিলে তাৰ বাবে তেখেতক আমি সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি সমিতিৰ তৰফৰ পৰা আশা কৰিছোঁ। দেৱী মাই যাতে তেখেতক পৰৱৰ্তী সময়ত আৰু অধিক শক্তি দি তেখেতৰ কাৰ্য প্ৰণালীত জীৱন নিৰ্বাহত তেখেতক আগবঢ়াই লৈ যায়, তাৰ বাবে আমি দেৱী মাৰ ওচৰত প্ৰণিপাত জনাইছোঁ। আৰু লগতে আমাৰ যিসকল সহায় কৰিলে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আমাৰ এই বছৰৰ এই প্ৰতিমাদাতা মহানদাতা আৰু পূজাৰ সম্পূৰ্ণ খৰচ বহন কৰিছে আমাৰ সুৱাগপুৰ নিবাসী মাননীয় শ্ৰীযুত কરણ छेत्री ডাঙৰীয়া লগতে পৰিয়ালবৰ্গই। আমাৰ এই চেগতেই কରଣ छेत्री ডাঙৰীয়া লগতে পৰিয়ালবৰ্গকো আমি সমিতিৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আৰু আগন্তুক দিনত তেখেতসকলে যাতে ঠিক এনেকুৱা নিস্বাৰ্থ পবিত্ৰ কামত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে দেৱী মাৰ ওচৰত প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। মুখ্য দুৱাৰ উন্মোচন কৰি যথেষ্টখিনি নিজকে সুখী অনুভৱ কৰিছোঁ। গতিকে এই চেগতে মই অসমবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও মই শুভেচ্ছা জনাইছোঁ আৰু সেৱা জনাইছোঁ। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এই দুৰ্গা পূজাৰ শুভেচ্ছাৰ লগতে সেৱা জনাইছোঁ আৰু আশা ৰাখিছোঁ মা দুৰ্গাই আমাৰ সকলোৰে মংগল কৰিব। দুৰ্গা পূজাত যাতে চবে শৃংখলাবদ্ধভাৱে যাতে পূজা উদযাপন কৰাৰ লগতে আমাৰ চবে পূজা উপভোগ কৰে, মই এইটো অনুৰোধ জনাইছোঁ। আৰু পূজা বুলি যাতে কোনেও বিভিন্ন মদ বা ভাং তেনেকুৱা খাই যাতে পূজাস্থলীত নাহে, মই এইটো অনুৰোধ জনাইছোঁ। আৰু পূজাক চবে ভালদৰে উপভোগ কৰাৰ কাৰণে চবকে আহ্বান জনাইছোঁ। নিজলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অইন বেলিৰ দৰে এই বেলিও বৃহত্তম বাঙালিবাসী ৰাইজে খুব ধুমধামেৰে দুৰ্গা পূজা উদযাপন কৰিবলৈ লৈছে। এইবেলিৰ দুৰ্গা পূজাৰ মুখ্য মূল মণ্ডপৰ মূলদ্বাৰ উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু বাঙালিপাৰা পূজা সমিতিৰ সমূহ বিষয়ববীয়াক মই আন্তৰিকতাৰে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাঙালিপাৰা বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন ও পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ বাঙালিপাৰাবাসী ভক্তপ্ৰাণ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা যাচিছোঁ। অতীজৰে পৰা আমাৰ এই অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগত পূজা অনুষ্ঠিত কৰি আহি আজি 57 বছৰত ভৰি দিছোঁহি। আৰু এইবাৰো ব্যাপক প্ৰস্তুতিৰে আমাৰ ভোলাজাৰ বাঙালিপাৰা উচ্চ ও মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰ প্ৰাংগণত বৰ্ণাঢ্য 4দিনীয়া কাৰ্যসূচীৰে পূজা উদযাপন কৰিবলৈ লোৱা হৈছে। আজি আমাৰ সপ্তমী আৰু সপ্তমীৰ নিশাত আমাৰ
সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে আছে সংগীত প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে আহি ইয়াতে ভাগ ল'ব বুলি আমাক জনাইছে। আৰু প্ৰথম পুৰস্কাৰ থাকিব 4,001 টকা, দ্বিতীয় পুৰস্কাৰ থাকিব 3,001 টকা আৰু তৃতীয় পুৰস্কাৰ থাকিব 2,001 টকা। তাৰপিছত অষ্টী দিনাখন আমাৰ আছে একক আধুনিক নৃত্য প্ৰতিযোগিতা। সকলো বয়সৰ সকলো শ্ৰেণীৰ প্ৰতিযোগীয়ে তাতে অংশগ্ৰহণ কৰিব পাৰিব। তাতো আমাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা পুৰস্কাৰ আছে। প্ৰথম 4,001 টকা, দ্বিতীয় 3,001 টকা আৰু তৃতীয় 2,001 টকা। আৰু তাৰপিছত নৱমীৰ দিনা আমাৰ নৃত্য প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড থাকিব। আৰু তাৰোপৰি আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী সুদূৰ তেজপুৰৰ পৰা আমন্ত্ৰণ জনোৱা গায়িকা গুঞ্জনপ্ৰিয়া আৰু তেখেতৰ লগত সংগ দিব নলবাৰীৰ পৰা আমন্ত্ৰণ জনোৱা কণ্ঠশিল্পী জেকিং ৰাজে। তো সেইখিনিৰ পিছত আমাৰ মানে মূল কাৰ্যসূচী সমাপন হ'ব। তো এই পূজা উদযাপনস্থলীত আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু গঠনমূলক দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলো ৰাইজে ইয়াত সমবেত হৈ যাতে শান্তি শৃংখলা আৰু ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখি এই পূজা উপভোগ কৰে, আমি পূজা সমিতিয়ে তাৰে কামনা কৰিছোঁ।